ক্লাছ 8 অনুশীলনী 2.2 এইটো ভিডিঅ'ত মই 20, 21, 22 প্ৰশ্ন উত্তৰ কৰিম। 20 নম্বৰত আছে মাক ৰোহনতকৈ 25 বছৰ ডাঙৰ। 8 বছৰ পাছত ৰোহন আৰু মাকৰ বয়সৰ অনুপাত হ'ব 4:9। দুয়োৰে বৰ্তমান বয়স উলিওৱা। আমাক বৰ্তমান বয়স উলিয়াব দিছে। আমাক দিয়া আছে মাক ৰোহনতকৈ 25 বছৰ ডাঙৰ। এতিয়া যদি ৰোহনৰ বয়স আমি x বুলি ধৰি লওঁ তেন্তে মাকৰ বয়স কিমান হ'ব? x + 25। এতিয়া আমি ধৰি ল'ম, ধৰা হ'ল ৰোহনৰ বৰ্তমান বয়স আমি x বুলি ধৰিম, x বছৰ। এতেকে মাকৰ বৰ্তমান বয়স x + 25। 8 বছৰ পাছত ৰোহন আৰু মাকৰ বয়সৰ অনুপাত হ'ব 4:9। এতিয়া এই দুইজনৰে 8 বছৰ পাছত কি বয়স হ'ব সেইটো আমি উলিয়াই ল'ম। ৰোহনৰ বয়স বৰ্তমান বয়স হ'ল x, গতিকে 8 বছৰ পাছত কি বয়স হ'ব? x + 8। মাকৰ বৰ্তমান বয়স কিমান? x + 25, গতিকে 8 বছৰ পাছত কি হ'ব? +8। x + 25 + 8 33। এতিয়া আমাক দিয়া আছে 8 বছৰ পাছত ৰোহন আৰু মাকৰ বয়সৰ অনুপাত 4:9। 8 বছৰ পাছত ৰোহনৰ বয়স x + 8 অনুপাত x + 33 কিমান দিয়া আছে? 4:9। এইটো আমাক প্ৰশ্নমতে দিয়া আছে। এতিয়া আমি xৰ ভেলু উলিয়াম। ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ? x + 8 by x + 33 = 4/9। এতিয়া এই 9 x + 8ৰ লগত পূৰণ হ'ব আৰু x + 33 এই 4ৰ লগত পূৰণ হ'ব। 9 × x + 8, 4 × x + 33। - 9x + 9 × 8 = 4x + 4 3 × 12, 12ৰ 2 হাতে গ'ল 1, 4 3 × 12 = 13, 132। এতিয়া আমি x বাওঁফালে লৈ যাম আৰু সংখ্যা সোঁফালে লৈ যাম। 9x - 4x = 132 - 72। 9x - 4x কিমান হ'ব? 5x আৰু 132 - 72, 2 পৰা 2 গ'লে 0, 13 পৰা 7 গ'লে 6। এতিয়া x = 60/5, x = 5 12 × 60। এতিয়া x আমি 12 পাইছোঁ, xক আমি কি বুলি ধৰিছোঁ? ৰোহনৰ বৰ্তমান বয়স। এতেকে ৰোহনৰ বৰ্তমান বয়স x = 12। মাকৰ বৰ্তমান বয়স x + 25 = 12 + 25। কি হ'ব? 2 × 5 = 7 আৰু 1 × 2 = 3, 37। 12 বছৰ আৰু এইটো 37 বছৰ। এইটোৱে হ'ব আমাৰ উত্তৰ। এইটো আছিল 20 নম্বৰ প্ৰশ্ন উত্তৰ। 21 নম্বৰত আছে মনদীপে এখন গাড়ী 8% লাভত ৰক্তিমক বিক্ৰী কৰিলে। ৰক্তিমে 5,400 টকা দি গাড়ীখন মেৰামতি কৰিলে। তাৰ পিছত তেওঁ নৃপেনক 1,13,400 টকাত একো লাভ লোকচান নোহোৱাকৈ বিক্ৰী কৰিলে। মনদীপে গাড়ীখন কিমান দামত কিনিছিল? আমাক কিনা দাম সুধিছে, গতিকে আমি কিনা দাম x বুলি ধৰি ল'ম। ধৰা হ'ল মনদীপৰ কিনা দাম x টকা। কাক বেচিলে? ৰক্তিমক। কিমান পাৰ্চেণ্ট লাভত? 8%। xৰ 8% হ'ব x × 8/100। এইটো অকল লাভ আৰু কিনা দাম হ'ল x টকা, গতিকে মনদীপৰ বেচা দাম x + x × 8/100 হ'ব। এতেকে মনদীপৰ বেচা দাম x + 8x/100। প্ৰশ্নত দিয়া আছে ৰক্তিমে 5,400 টকা দি গাড়ীখন মেৰামতি কৰিলে। ৰক্তিমে এইখিনি টকাত গাড়ীখন কিনিলে। কিনাৰ পিছত আৰু 5,400 টকা গাড়ীখনত লগাই গাড়ীখন মেৰামতি কৰিলে। গতিকে গাড়ীখনৰ নামত ৰক্তিমৰ কিমান খৰচ হ'ল?
এই ইমান টকা। এতেকে ৰক্তিমৰ মুঠ খৰচ এইখিনি কিনা দাম x প্লাছ 8x বাই 100 প্লাছ 5,400। তাৰপিছত তেওঁ নিপেনক 1,13,400 টকাত একো লাভ লোকচান নোহোৱাকৈ বিক্ৰী কৰিলে। ইয়াৰ পৰা বুজা গ'ল ৰক্তিমৰ যিমান খৰচ হৈছে সিমান টকা দিয়ে ৰক্তিমে নিপেনক বিক্ৰী কৰিলে আৰু এই টকাখিনি আমাক দিয়া আছে 1,13,400 টকা। গতিকে এইখিনি সমান 1,13,400 টকা হ'ব। প্ৰশ্নমতে x প্লাছ 8x বাই 100 প্লাছ 5,400 ইকুৱেল টু 113,400 এইটো আমাৰ প্ৰশ্নত দিয়া আছে। এতিয়া আমি xৰ ভেলু উলিয়াম। এই 5,400 আমি সমান চিহ্ন সোঁফালে লৈ যাম। তো এইফালে থাকিল x প্লাছ 8x বাই 100 ইকুৱেল টু 113,400 মাইনাছ 5,400। লসাগু হ'ল ইয়াত থাকিল 100x প্লাছ 8x ইকুৱেল টু 108,000। এতিয়া 100x প্লাছ 8x 108x ইকুৱেল টু এই 100ক আমি সমান চিহ্নৰ সোঁফালে লৈ যাম। গতিকে ইয়াৰ লগত আকৌ 100 পূৰণ হ'ব। কি থাকিল আমাৰ 108,000 100,000 और x इक्वल टू আমি কি পাম 108 পাঁচটা শূন্য 1 2 3 4 5 আৰু তলত 108 কাটাকাটি যাব একবাৰ আৰু থাকিল কিমান পাঁচটা শূন্য। তো xৰ ভ্যালু কিমান হ'ব একৰ পিছত পাঁচটা শূন্য 1 লাখ আৰু xক আমি কি বুলি ধৰিছো মনদীপৰ কিনা দাম। আমাক প্ৰশ্নত সুধিছে মনদীপে গাড়ীখন কিমান দামত কিনিছিল, গতিকে এইটো 1 লাখ টকা। এতেকে মনদীপৰ কিনা দাম 1 লাখ টকা আৰু এইটোৱে আমাৰ উত্তৰ। এইটো আছিল 21 নম্বৰ প্ৰশ্ন উত্তৰ। 22 নম্বৰত আছে বিদ্যালয় সপ্তাহত এখন বিদ্যালয়ৰ মুঠ ছাত্ৰৰ 1/5 100 মিটাৰ দৌৰ আৰু 1/3 200 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে। 200 মিটাৰ আৰু 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰৰ পাৰ্থক্যৰ দুগুণৰ সমান ছাত্ৰই 400 মিটাৰ দৌৰত অংশগ্ৰহণ কৰিছে। বাকী থকা 15জন ছাত্ৰই খেল উপভোগ কৰিছে। খেলপথাৰখনত মুঠ কিমানজন ছাত্ৰ আছে? টোটেল ছাত্ৰ কিমান আছে তাক উলিয়াব দিছে। গতিকে আমি ধৰি ল'ম মুঠ ছাত্ৰৰ সংখ্যা x বুলি ধৰিম। 100 মিটাৰ কিমানজনে অংশগ্ৰহণ কৰিছে? মুঠ ছাত্ৰৰ 1/5 1/5 মানে 1/5 আৰু এইটো xৰ 1/5 গতিকে x/5 হ'ব। আৰু 200 মিটাৰ দৌৰত 1/3 মানে 1/3 আৰু এইটো xৰ 1/3 গতিকে 200 মিটাৰ দৌৰত x/3 সংখ্যক ছাত্ৰই অংশগ্ৰহণ কৰিছে। এতিয়া আমি লিখিম 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰ 1/5 গতিকে x/5। 200 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰ 1/3 বুলি কৈছে x/3। এতেকে 400 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰ 200 মিটাৰ আৰু 100 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰৰ পাৰ্থক্য আগত 200 মিটাৰ তাৰপিছত 100 মিটাৰ গতিকে x/3 মাইনাছ x/5 আৰু দুগুণৰ সমান। ইয়াৰ পাৰ্থক্যৰ দুগুণ বুলি ক'লে আমি 2 দি পূৰণ কৰিব লাগিব। গতিকে ইয়াৰ মান কিমান হ'ব 5 আৰু 3 লসাগু 15 5x মাইনাছ 3x ইনটু 2 ওপৰত কি হ'ব 5x মাইনাছ 3x 2 ইনটু 2x বাই 15 4x বাই 15। এইটো হ'ল 400 মিটাৰ দৌৰত অংশগ্ৰহণ কৰা ছাত্ৰৰ সংখ্যা 4x/15। এতিয়া প্ৰশ্নমতে আমাক কি দিয়া আছে এইখিনি হ'ল খেলত অংশগ্ৰহণ কৰা ছাত্ৰ আৰু আমাৰ আছে বাকী থকা 15জন ছাত্ৰ। প্ৰশ্নমতে x/5 প্লাছ x/3 প্লাছ 4x/15 প্লাছ 15 ইকুৱেল টু x হ'ব কাৰণ মুঠ ছাত্ৰৰ সংখ্যা x বুলি আমি ধৰিছোঁ।
প্ৰশ্নমতে x/5 এইখিনি 100 মিটাৰ প্লাছ x/3 এইখিনি 200 মিটাৰ আৰু প্লাছ 4x/15 এইটো 400 মিটাৰ অংশগ্ৰহণ কৰা ছাত্ৰৰ সংখ্যা আৰু প্লাছ 15 জন বাকী ছাত্ৰ ইকুৱেল টু কি হ'ব x। এতিয়া আমি xৰ ভ্যালু উলিয়াম। 5, 3 আৰু 15ৰ লসাগু 15 3x প্লাছ 5x প্লাছ তলত 15 আছে 15 গুণ 15 4x প্লাছ তলত 1 আছে গতিকে 15 গুণ 225 ইকুৱেল টু x। এই 15ক আমি সমান চিহ্ন সোঁফালে লৈ যাম গতিকে xৰ লগত পূৰণ হ'ব। ওপৰত কি থাকিল 3x প্লাছ 5x প্লাছ 4x 5 3 8 8 4 12 12x প্লাছ 225 ইকুৱেল টু 15x। এতিয়া x আমি সমান চিহ্ন বাওঁফালে আনিম আৰু সংখ্যা সমান চিহ্ন সোঁফালে 12x minus 15x ইকুৱেল টু প্লাছ আছিল মাইনাছ হ'ব minus 225 12x minus 15x equal to minus 3x equal to minus 225 minus a minus a kata kati jabo x equal to 225 by 3 তিনিয়ে দি যদি কাটা কাটি কৰো কি হ'ব 3 7 গুণ 21 হাতে থাকিল 1 3 5 গুণ 15 x equal to 75 x ক আমি কি বুলি ধৰিছো মুঠ ছাত্ৰৰ সংখ্যা খেলপথাৰত মুঠ ছাত্ৰৰ সংখ্যা x পালো আমি এতেকে খেলপথাৰখনত মুঠ ছাত্ৰৰ সংখ্যা 75 জন আৰু এটোৱে আমাৰ উত্তৰ এটো আছিল 22 নম্বৰ প্ৰশ্ন উত্তৰ তো এটো ভিডিওত আমি 20 21 22 প্ৰশ্ন উত্তৰ ডিসকাস কৰিলো নেক্সট ভিডিওত আমি 2.2 অনুশীলনীৰ মাল্টিপল চইচ কোৱেশ্চন খিনি কৰিম আমি গতিকে আজিলৈ ইমানেই ধন্যবাদ।